নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য প্ৰদানত বিলম্ব হোৱাৰ কাৰণে সেই লোকতথ্য বিষয়াজনক কিমান টকাৰ জৰিমনা বিহা হৈছিল এই সন্দৰ্ভত এটা আইডিয়া দিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ ইয়াৰ ভিডিঅ'টোৰ বিষয়বস্তু হৈছে সেকশন 7 ক্লজ 1 এণ্ড 20 Subclause 1 of the Right to Information Act 2005 মোৰ হাতত এই আইনখন আছে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত সেকশন 7 Subclause 1 ইয়াত আচলতে কোৱা হৈছে যে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন পত্ৰ দাখিল কৰাৰ 30 দিনৰ ভিতৰত তথ্য প্ৰদান কৰিব লাগে লোকতথ্য বিষয়াজনে সেকশন 20 Subclause 1 এইটোত পেনাল্টিৰ কথা কোৱা হৈছে যে লোকতথ্য বিষয়াই যদি ভুল তথ্য দিয়ে মিছা তথ্য দিয়ে বা তথ্য নিদিয়াকৈ তেখেতে বিলম্ব কৰি থাকে বা পলম কৰে তেতিয়াহ'লে সেই লোকতথ্য বিষয়াৰ ওপৰত পেনাল্টি আমি ইম্প'জ কৰিব পাৰোঁ সেকশন 20 অনুযায়ী এই গোচৰটোত কেনেকৈ লোকতথ্য বিষয়াজনক 25,000 টকাৰ জৰিমনা বিহা হৈছিল পৰৱৰ্তী সময়ত হাইকোৰ্টত এই সন্দৰ্ভত গোচৰ হয় সেই হাইকোৰ্টে আকৌ কি অৰ্ডাৰ দিলে সেই আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ CIC চিফ ইনফৰমেশ্যন কমিশনাৰ অৰ্ডাৰ নম্বৰ CIC/SM/A 2011/1010/SG আপোনালোকে যদি গুগলত মাৰি চায় তেতিয়াহ'লে এই নম্বৰটো মাৰি চালে আপোনালোকে ইয়াৰ ডিটেইলছ জানিব পাৰিব ইয়াতে চিফ ইনফৰমেশ্যন কমিশন অৰ্ডাৰ আপিল এলাউড এতিয়া তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন দাখিল কৰা হৈছিল আবেদন দাখিল কৰাৰ পিছত ফাৰ্ষ্ট আপিল দাখিল কৰিছিল ফাৰ্ষ্ট আপিলত সন্তুষ্ট নোহোৱাত আকৌ সেকেন্ড আপিল কৰা হয় চিফ ইনফৰমেশ্যন কমিশনাৰৰ তাত আৰু তাতে আপিলটো এলাউ মানে কৰা হৈছিল আৰু সেই আপিলটোৰ শুনানিৰ পিছত সেকশন 20 সাবক্লজ 1 অনুযায়ী লোকতথ্য বিষয়াজনৰ ওপৰত সেন্ট্ৰেল পাব্লিক ইনফৰমেশ্যন অফিচাৰৰ ওপৰত 25,000 পেনাল্টি বা জৰিমনা বিহা হৈছিল তথ্য প্ৰদানত 100 দিন পলম কৰাৰ কাৰণে তাৰপিছত পৰৱৰ্তী সময়ত সেই CPIO জনে কি কৰিলে অনাৰেবল দিল্লী হাইকোৰ্টত ৰিট পেটিশ্যন দাখিল কৰিলে ৰিট পেটিশ্যন নম্বৰ 8405/2011 আৰু সেই ৰিট পেটিশ্যন দাখিল কৰাত তাৰপিছত অনাৰেবল দিল্লী হাইকোৰ্টে এটা পইণ্ট উলিয়ালে যে কমিশনাৰ ৱাজ ৰাইট টু ইম্প'জ মেক্সিমাম পেনাল্টি আচলতে এই চিফ ইনফৰমেশ্যন কমিশনাৰে যে মেক্সিমাম পেনাল্টি দিলে এইটো সঠিক আছিলে নাই সেইটো যাচাই কৰিবৰ কাৰণে এটা পইণ্ট এটা বা ইছ্যু এটা উত্থাপন কৰিলে তাৰপিছত সেইটো চালি জাৰি চাই অনাৰেবল দিল্লী হাইকোৰ্টে অৰ্ডাৰ পাছ কৰিলে যে এই 25,000ৰ পৰা জৰিমনাটো লাঘৱ কৰি 10,000 কৰিলে বাই দ্য আপিলেণ্ট 10,000 টকা সেই আপিল আবেদনকাৰীয়ে দিব লাগিব ফৰ ডিলে টু কমপ্লাই ফাৰ্ষ্ট আপিলেট অথৰিটিৰ অৰ্ডাৰটো সঠিকভাৱে নমনাৰ ফলত সেই আপিলেণ্টজনে 10,000 টকাৰ জৰিমনা দিব লাগিব বুলি অৰ্ডাৰ পাছ কৰিলে গতিকে এনেকুৱা ধৰণৰ আছিলে গতিকে অসমত তথ্য জনাৰ অধিকাৰ আইন আচলতে লোকতথ্য বিষয়াসকলে যিমান গুৰুত্ব দিব লাগিছিল সিমান আচলতে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই আপোনাৰ অসম তথ্য আয়োগত RT এপ্লিকেণ্ট এজনে গৈ আচলতে আশানুৰূপ ফলাফল লাভ কৰিব পৰা হোৱা নাই অসম তথ্য আয়োগত বৰ্তমান মাত্ৰ দুজন আপোনাৰ তথ্য আয়ুক্ত আছে সেই তথ্য আয়ুক্তবিলাকৰ যিটো কষ্ট লিষ্ট আমি তাতে দেখিবলৈ পাওঁ যে দিনত 2টা বা 3টা হিয়াৰিং লৈ আছে গতিকে অসমত তথ্য আয়োগত হেজাৰ RTI সেকেন্ড আপিল পেণ্ডিং হৈ আছে কিন্তু সেইবোৰৰ স্পিডি ডিছপ'জেল হোৱা নাই এটা দিনত যদি 2টা বা 3টাকৈ আপিল হিয়াৰিং কৰে তেতিয়াহ'লে 4 বছৰ 5 বছৰমান লাগি যাব গতিকে এনেকুৱা ধৰণৰ হৈ আছে অসমত তথ্য আয়োগৰ অফিচত গতিকে অসমত RTI এক্টিভিষ্টবিলাক আৰু অধিক সচেতন হ'ব লাগিব আৰু অধিক সচেতন হ'লে আপোনালোকে হাইকোৰ্টৰ জৰিয়তে আপোনালোকৰ অৰ্ডাৰবোৰ ইম্প্ৰেছ কৰিব লাগিব কাৰণ
ৰাইট টু ইনফৰমেশ্যন ইজ অলছ' এ ফাণ্ডামেণ্টেল ৰাইটছ। গতিকে ফাণ্ডামেণ্টেল ৰাইটছ যদি ভাইলেট হয় তেতিয়াহ'লে আপোনালোকে হাইকোৰ্ট অথবা সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ব পাৰে। গতিকে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কেনেকৈ লোকতথ্য বিষয়ৰ ওপৰত পেনাল্টি ইম্প'জ কৰিব পাৰি এই সন্দৰ্ভত আইডিয়া দিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। শুভৰাত্ৰি।